গাইজ নমস্কাৰ মোৰ আনিতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজি আমাৰ ঘৰত ধান কাটিছে, ব'লক চাওঁগৈচোন। আৰু এইফালে আমাৰ খুৰী ৰেডি হৈ গ'ল ধান কাটিবলৈ কাচি চাচি লৈ। ব'লক যাওঁ তেনেহ'লে। এইফালে আমাৰ পুখুৰীত হাঁহ চৰি আছে আৰু এইফালে আমাৰ বাঁহ গছত ইমান ধুনীয়াকৈ বতাহ মাৰি আছে। ব'লক যাওঁ। বলক যাওঁ, আমি গৈ আছোঁ এতিয়া। ইমান ধুনীয়া বতাহ মাৰিছে, বতৰটো বহুত ধুনীয়া। এইফালে চাওক, অলপ অলপ ধানবোৰ পকিছেগৈ আৰু এইবোৰ কাটিব হোৱা নাই, অলপ অলপ পকিছে। আৰু বলক যাওঁ এতিয়া। সেইফালে কাটি আছে। এয়া আমাৰ ধাননি পথাৰ। ধান কাটি হৈ গ'ল আৰু এইফালে আইতাহঁতে কাটি আছে। এইখিনি ওলোৱাই নাই ধান আৰু এইফালে অলপ অলপ ওলাইছেগৈ। কি হৈছে বাৰু? আমি আহি আছোঁ। মই আহিছোঁ। আইতাহঁতে ধান কাটি আছে। এইফালে এজনী আইতা, এইফালে এজনী আইতা, এইফালে আমাৰ আইতা, এইফালে ধান কাটি আছে। আৰু এইফালে ভাইটি, এইফালে ভণ্টি, খুৰী, এইফালে আইতা ধান কাটিছে কৈছে। চাওক আকাশখন ইমান ধুনীয়া লাগিছে। মই এতিয়া আইতা চলাই আহি গ'লো। আইতা ধান দাই আছে। আইজৈ হেল্ল' গাইজ, এতিয়া মই পথাৰৰ পৰা আহি গা পা ধুলোঁ। এতিয়া আমাৰ ঘৰলৈ পেহী আহিম বুলি কৈছিল। এতিয়া পেহী আহিলে, ব'লক দেখাওঁগৈ আপোনালোকক। গাইজ এতিয়া আমাৰ পেহীহঁতৰ বা আহি গ'ল। পেহীহঁতৰ বা আৰু দাদা আহিছে, পেহী আহি আছে। এতিয়া আমি কি কৰোঁ আপোনালোকে চাই থাকিব। আমাৰ ধান অনা হৈ গ'ল এইখন পথাৰৰ পৰা। তাৰপিছত এইফালে মায়ে ৰবাব টেঙা গুচাই আছে আৰু এইফালে এটা কাটি হৈ গ'ল। পেহী আহি গ'ল। তাৰপিছত এইফালে আমাৰ ৰবাব টেঙা কাটি হৈ গ'ল, এতিয়া খাম। আৰু এইফালে ভাইটিহঁতে ৰিলচ বনাই আছে। আমি ভাত খাব লৈছোঁ। ভাত, চব্জি, মাংস, কাজু চাটনি আৰু এইফালে আৰু এইফালে খাই আছে। আমি খাই লওঁ, আপোনালোকক লগ পাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে। বাই বাই।